শিয়াল আৰু ছাগলী। এদিন এটা শিয়াল বনৰ মাজত ঘূৰি ফুৰোঁতে হঠাৎ এটা দ গাঁতৰ ভিতৰত পৰি গ'ল। সি গাঁতটোৰ পৰা উঠিবৰ কাৰণে বহু চেষ্টা কৰিলে, কিন্তু কোনোমতে গাঁতৰ পৰা সি উঠিব নোৱাৰিলে। সেই সময়তে তাত আহি উপস্থিত হ'ল এটা ছাগলী। ছাগলীটোৰ পিয়াহত অণ্ঠকণ্ঠ শুকাই গৈছিল। সেইকাৰণে পানী খাবলৈ ব্যগ্ৰ হৈ শিয়ালক সুধিলে, আৰে ভাই, গাঁতৰ ভিতৰত কিমান পানী আছে? পানীবোৰ সোৱাদ আছেনে নাই? ধূৰ্ত শিয়ালে আচল কথা গোপন কৰি ছলনা কৰি ক'লে, সেই কথা সুধিছাহেনে? পানীখিনি ইমান সোৱাদ যে মই যিমানে খাইছোঁ সিমানে আৰু খাবলৈ মন গৈছে। আনহাতে ইয়াত ইমান পানী আছে যে তোমাৰ দৰে হাজাৰটা ছাগলীয়ে খালেও শেষ নহ'ব। সেইকাৰণে পলম কৰিছা কিয়? সোনকালে নামি আহি তৃষ্ণা দূৰ কৰা। শিয়ালৰ কথা শুনি কোনো বিবেচনা নকৰি জাপ মাৰি পানী খাবলৈ ছাগলীটো গাঁতৰ ভিতৰত সোমাল। শিয়ালে তেতিয়া তৎক্ষণাৎ ছাগলীৰ পিঠিত উঠি জাপ মাৰি ওপৰলৈ অনায়াসে উঠিল। তাৰপিছত সি হাঁহি হাঁহি ছাগলীক ক'লে, হাই বুৰ্বক ছাগলী, তোৰ দাঢ়িহে দীঘল, মূৰত সিমান বুদ্ধি নাই। মূৰত বুদ্ধি থকা হ'লে মোৰ কথাত বিশ্বাস কৰি গাঁতত নপৰিলাহেঁতেন। মূৰ্খসকলেই মিঠা কথাত ভুল যায়।